লাষ্ট যিটো আমাৰ নিউজ সম্প্ৰচাৰ হ'ল ব্ৰহ্মকুমাৰীক লৈ তাত আমি দেখাইছিলোঁ কি শিৱসাগৰ ডিমৌত কিদৰে তেওঁলোকে এটা বৃহৎ অট্টালিকা বনাইছে। কেৱল ডিমৌতে নহয়, এনেকুৱা অট্টালিকা বহুতত বনাইছে, কিন্তু মই দেখাইছিলোঁ যে তাতে কিমান বিশাল, কি হিচাপত তাজমহলৰ দৰে এটা অট্টালিকা তেওঁলোকে বনাইছিলে আশ্ৰমৰ নামত, যিটো তেওঁলোকে আধ্যাত্মিকতাৰ কথা কয়, তেওঁলোকে নিজেই বিকাৰৰ পৰা মুক্ত বুলি কয়, আৰু এনেকুৱা এটা বিল্ডিং বনাইছে য'ত কোনো যিটো আমি কওঁ বৰ্তমানৰ সা সুবিধা যিখিনি থাকে সকলো আছে। তাৰপিছত মই কিছুমান ইনপুট পাইছোঁ যে কিদৰে লোকেল মানুহৰ টকা তেওঁলোকে লয় সৰকাই পেলানি এইবোৰ সংস্থা তেওঁলোকে বনাই আছে। অসমৰ মাটিত অসমৰ মানুহৰ টকাৰে তেওঁলোকৰ নিজৰ এই বিশাল সাম্ৰাজ্য গঢ়ি আছে। তাৰে মই 3টা মনি ৰিচিপ্ট পাইছোঁ, এইটো কিন্তু বিৰাট সাংঘাতিক মানে আপুনি ক'ব চাবুত যিটো কওঁ আমি, এটা মনি ৰিচিপ্ট আছে এজন মানুহৰে, এজন সাধাৰণ অসমীয়া মহিলা হয়, তেখেতে নিজৰ মাটি বিক্ৰী কৰি দিছে। মই তেওঁৰ লগত কথা পাতিছোঁ, তেওঁৰ নাম মই ৰাজহুৱা কৰিব বিচৰা নাই কাৰণ তেওঁ সুৰক্ষাৰ কথা আছে। এয়া 2 লাখ টকা, 2 লাখ টকাৰ এটা মনি ৰিচিপ্ট, এয়া 50,000 টকাৰ এটা মনি ৰিচিপ্ট, আৰু ইয়াত 5 লাখ টকাৰ এটা মনি ৰিচিপ্ট, 5 লাখ টকা, 3টা মিলাই 7.5 লাখ টকাৰ মনি ৰিচিপ্ট এগৰাকী সাধাৰণ মহিলাই সেই ডিমৌ চেণ্টাৰটোৰ কাৰণে দিছে। এতিয়া ভাবক, এয়া মাত্ৰ এটা উদাহৰণ, তেওঁ সাহস জোতাই মোক এইখিনি ইনপুট দিছে। এতিয়া ভাবকচোন আৰু কিমান মানুহৰ টকা, মই ইতিমধ্যে সেইদিনা ভিডিঅ'ত কৈছোঁ কিমান মানুহে ঘৰ মাটি বিক্ৰী কৰিলে, কিমান মানুহৰ বিজনেছ ধ্বংস হ'ল, কোনোবাই শিলগুটি দিলে, কোনোবাই টাইল দিলে, কোনোবাই চিমেণ্ট দিছে, বহুতৰ পইচা সৰকালে। আৰু সেই কমেণ্টত এটা কথাও লিখিছে কি মই মোৰ নিজৰ হিতাহিত জ্ঞান হেৰাই পৰিছোঁ। আপুনি দান দিছে, দান দিয়াৰ পিছত কৈছে কি মোৰ পৰা পইচা সৰকাইছে। আপুনি ভাবক কিদৰে ব্ৰেইন ৱাছ কৰিছে তেওঁলোকে। মই বাৰে বাৰে কৈ আছোঁ, এই ব্ৰহ্মকুমাৰী সংস্থাই মানুহক ব্ৰেইন ৱাছ কৰি আমাক ধৰ্মৰ নামত মানুহক শোষণ কৰি আছে। আমাৰ জনসংখ্যা কম কাঢ়িছে সনাতনৰ, এইটো কিন্তু বহুত ডাঙৰ কথা। তেওঁলোক সম্পত্তিয়ে বনোৱা নাই, তেওঁলোকে নিজৰ বিশাল সাম্ৰাজ্য ইয়াত বনাই আছে, ধন লুটি আছে, আৰু লগতে সনাতনক নিষেধ কৰাৰ এটা বৃহৎ ষড়যন্ত্ৰ। এই কথা মই বাৰে বাৰে কৈ আছোঁ, সনাতনক নিষেধ কৰাৰ কাৰণ তেওঁলোকে ষ্ট্ৰিক্টলি তেওঁলোকে কয় যে বিবাহ মানেই পাপ, বিয়া কৰাটো অপবিত্ৰ, এজনে আনজনক বৰবাদ কৰে। এফালে কোনোবা বিচাৰধাৰাই কয় কি ভগৱান আল্লাহৰ দেন হয়, কোনোবাই কয় আমাৰ হিন্দু সংস্কৃতিটো আমাৰ সনাতনতো কোৱা হৈছে কি ভগৱান বাচ্চা ঈশ্বৰ দেতা হে, ঠিক আছে। কিন্তু এইসকল সনাতনী মুখা পিন্ধাই চিধা কৈছে বিবাহ মানেই পাপ। আজি আমি যদি দেখোঁ হিন্দু জনসংখ্যা হাৰ 1951 যিটো চেঞ্চাছ, আজি আমি 6% আমাৰ হ্ৰাস হৈছে, তেনেহ'লে নিশ্চয় কাৰোবাৰ বাঢ়িছে। তো এয়া কি হ'ব গৈ আছে। লগতে আমাৰ প্ৰজনন হাৰ, এইটো কিন্তু বিৰাট ডাঙৰ কথা, মই ভাল এটা পইণ্ট দি আছোঁ। আমাৰ প্ৰজনন হাৰ আজি 1.9 হৈছে, 30 বছৰ আগত 3.4 আছিলে, মানে 2জন মানুহৰ পৰিৱৰ্তে 2জন মানুহৰো জন্ম হোৱা নাই। আৰু ইফালে হিন্দুৰ জনসংখ্যা 6% কমিছে। এই ষড়যন্ত্ৰটো যদি কোনোবাই ভালকৈ ইনভেষ্টিগেট কৰে, চৰকাৰে যদি ইনভেষ্টিগেট কৰে, এই ধৰণৰ ব্ৰহ্মকুমাৰীৰ দৰে আধ্যাত্মিক সংস্থাই হিন্দু মানুহক জনসংখ্যা কম কৰাৰ কাৰণে বাধ্য কৰিছে। যদি এই চলি থাকে 50 বছৰৰ পিছত কি হ'ব? কিমান মানুহৰ ল'ৰা ছোৱালী তাতে সোমাই পৰিছে, বিয়া পতা নাই, খোলা তেওঁলোকে কৈ আছে বিবাহ মানেই পাপ। আপুনি ভাবকচোন, কোন ধৰ্মই এইটো কথা ক'ব পাৰে বিবাহ মানেই পাপ? কোনে মানি ল'ব? এইটোতো আমাৰ বায়'লজিকেল এটা ৰিপ্ৰডাকশ্যনেল চিষ্টেম। গৰুৰ বাচ্চা দিয়ে, গছ গছনিৰ পৰা গছ গছনি হয়, মানুহৰ পৰা মানুহ, ৰিপ্ৰডাকশ্যন নহ'লে পৃথিৱী কেনেকৈ চলি যাব? আমাৰ 1.9 হৈছে, যদি এই চলি থাকে অনাগত 50 চনত ভাৰত বুঢ়া হৈ যাব। আজি যদি ইয়ং ইণ্ডিয়া, কিন্তু অল্ড ইণ্ডিয়া হৈ যাব। আৰু এবাৰ যদি দেশৰ প্ৰজনন হাৰ কমি যায়, তাক যিদৰে চীন আছে, দক্ষিণ কোৰিয়া আছে, ইটালী আছে, তেওঁলোকৰ দেশ এতিয়া বুঢ়া দেশ হ'ব গৈ আছে। ভাৰতৰ এগেইনষ্টত এটা বৃহৎ ষড়যন্ত্ৰ চলি আছে। মই ব্ৰহ্মকুমাৰী সংস্থাৰ ওপৰত চৰকাৰক কৈছোঁ ইনভেষ্টিগেশ্যন কিয় নকৰে? এওঁলোকক পুৰা মুখা খোল খাইছে, সকলো মানুহে মাত মাতিছে, কমেণ্টছত লিখি আছে। তাৰপিছত কিহৰ বাবে, কোনে সংৰক্ষণ দি আছে এই সংস্থাটোক? কাৰ বাবে এই সংস্থাই দিনক দিনে আগবাঢ়ি গৈ আছে? কোনোৱে মাত কিয় নাপাতে? চৰকাৰ আজি মৌন কিয়? প্ৰশাসন মৌন কিয়? আপুনি যদি FIR এটা দিব যায়,
FIR নলয়। কালি দিল্লীত পাৰ্লামাত এটা ঘটনা ঘটিছে, তাহাঁতি আধ্যাত্মিক বিশ্ববিদ্যালয়, ইহঁত হ'ল ঈশ্বৰীয় বিশ্ববিদ্যালয়। তাতে এজনী মাক জীয়েকক যোৱা 2.5 বছৰ তাতে বন্দী বনাই ৰাখিছে। মাকে বিচাৰি আছে, ছোৱালীজনী দিয়া নাই, হাইকোৰ্টত কেছ কৰিছিলে। কালি মাকে আহি জবৰন ছোৱালীজনীক অপহৰণ কৰা দি লৈ গৈছে। এতিয়া তাই নাৰী নিকেতনত আছে, দিল্লী পুলিচৰ আণ্ডাৰত আছে। তো এইখিনি ঘটনা ঘটি আছে। তেতিয়াও প্ৰশাসন নিমাত আজি ইউটিউবত যাব, ছ'চিয়েল মিডিয়াত যাব, ব্ৰহ্মকুমাৰী এগেইনষ্টত 1000 ভিডিঅ' আছে। ব্ৰহ্মকুমাৰী কা পৰ্দাফাছ, ব্ৰহ্মকুমাৰী কি আসলিয়াত, ব্ৰহ্মকুমাৰী কাল্ট, তো কি এইবোৰ চোৱা নাই নেকি? চৰকাৰৰ চকুত পৰা নাই? ইমান ইণ্টেলিজেঞ্চ আছে, ইমান CID আছে, আমাৰ বিভিন্ন ধৰণৰ ইণ্টেলিজেঞ্চ চৰকাৰৰ হাতত আছে, চৰকাৰে কিয় দেখা নাই? কোন দিনৰ কাৰণে চৰকাৰ ৱেইট কৰি আছে? যিদিনা আমি আকৌ ৰিকভাৰী কৰিবই নোৱাৰো নেকি? ব্ৰহ্মকুমাৰী সংস্থাটো দেখিলেই শুনিলে আপুনি গম পাব যে ইয়াৰ পিছত নিশ্চয় ৰহস্য আছে, কোন মানুহে ইয়াক চলাই আছে। কিন্তু কোনো প্ৰশাসন, কোনো ৰাইজ, আৰু আটাইতকৈ ডাঙৰ আমাৰ সনাতনী হিন্দু কিছুমান সংগঠন আছে, তেওঁলোক মাত মতা নাই। বাবাবোৰ আছে, ধীৰেন্দ্ৰ শাস্ত্ৰী আছে, যিটো কয় হিন্দু ৱালে 4 বাচ্চা পেদা কৰক, 4 বাচ্চা পেদা কৰক, যিটো ধীৰেন্দ্ৰ শাস্ত্ৰীয়ে যিমান যোৱা মুখা, তেওঁ গম নাপায় নেকি ব্ৰহ্মকুমাৰীয়ে বিবাহটোকে পাপ বুলি কৈ আছে? হাজাৰ হাজাৰ আমাৰ ভণ্টিসকলক তাতে সমৰ্পণ কৰাই লৈছে। তো ধীৰেন্দ্ৰ শাস্ত্ৰী দেখা নাই? দেৱকী নন্দন ঠাকুৰ তেওঁলোকে একদম বুকুত মিলাই ক'ত লুকাই আছে? তেওঁলোকে এইকাৰণে মাত নামাতে কি এওঁলোকে যদি ব্ৰহ্মকুমাৰী এগেইনষ্টত মাত মাতিব, এওঁলোকৰ মুখাও খুলি দিব। চব সনাতনক লুটি আছে। এফালৰ পৰা সনাতনক সগুণৰ দৰে খাই আছে। মই বাৰে বাৰে কৈছোঁ, সনাতনক সগুণৰ দৰে খাই আছে গোটেই সংস্থাবোৰে মিলি পেলানি। তো মই অনতি পলমে চৰকাৰৰ ইনভলভমেণ্ট বিচাৰিছোঁ, আৰু এওঁলোকৰ এনেকুৱা এনেকুৱা ঘটনা ঘটি আছে, ৰাইজৰ হতবাক। কিছুদিন আগতে শিৱসাগৰৰ এজন সমৰ্পিত ভাই বা বহুত দিনৰ পৰা তাতে সমৰ্পণ কৰি আছিলে, তেওঁ বহুতৰ পইচা সৰকাইছে সেই মানুহজনে। আজি সেই সংস্থাৰে সমৰ্পিত বেহেন এজনীক লৈ তাৰ পৰা পলাইছে বা বিয়া পাতিছে। তেখেতৰ বয়স 58 মান হৈছে। তো ভাবকচোন, তেওঁলোকৰ মতে তেওঁলোক ভাই ভনী, তো ভায়েক আৰু ভনীয়েকে বিয়া পাতিলে নেকি? এওঁলোকৰ নিজৰ ভিতৰতে অৱস্থা কি? ব্ৰহ্মকুমাৰী বেলেগক শান্তি বিলাই, সুখ বিলাই, ইহঁতৰ ভিতৰত হাই কাজিয়া, পইচাৰ কাৰণে, পদৰ কাৰণে তেওঁলোকৰ নিজৰ মাজতে দ্বন্দ্ব। লোকক তেওঁলোকে শিক্ষা দিয়ে, নীতি শিক্ষা দিয়ে, আৰু ইহঁতৰ ভিতৰত এজনে ভায়েক এই ভণ্টিক লৈ পলাই, তাক লৈ পলাই, ভাই বেহেন কয় নে কি হয়? কোনো ইহঁতৰ এক হিচাপত ক'ব গ'লে ইহঁতৰ নিজৰ নিজস্বতা বোলা বস্তুটোৱে নাই, যে ইহঁতৰ আচল বস্তুটো কি। সেইকাৰণে মই অসমৰ ৰাইজক, ভাৰতৰ প্ৰশাসনক, অসমৰ প্ৰশাসনক আকৌ এবাৰ বিনতি কৰোঁ কি অনতি পলমে ব্ৰহ্মকুমাৰী এগেইনষ্টত এটা ইনভেষ্টিগেশ্যন কৰা যাওক, এটা ভাল ইনভেষ্টিগেশ্যন কৰা যাওক। তাতে SIT কৰে, যি কৰে, আমি যিমান তথ্য লাগে দিবলৈ মই ৰেডি আছোঁ। ধন্যবাদ।